আজিৰ কাহিনীটোত অলপ মক্কেলামি আছে। এই তিনিজন মস্ত খকুৱা মক্কেল। খাবৰ কাৰণে এই তিনিজন যি টি কাম কৰিব পাৰে। খাবৰ কাৰণে সিহঁতে এবাৰ গ'ল লোকেল চট্টি কাপোৰৰ ঘৰ। তাৰপিছত সিহঁতৰ কি হ'ল চাওঁ আহক। কোনটো মাৰিব লাগিলে কোনটো গ'ল? মই একদম ভুল কাম এটা কৰি দিলোঁ দেই। মোৰ মাথাই খাৰাপ। কোন ঐ? সৰি ছাৰ, মোৰ ভুল হৈ গ'ল। ঘুমাই আহ ভিতৰলৈ আহ। আহা নিজৰ ঘৰ বুলিয়ে ভাবাচোন। ইয়াতে বহা। ঐ তাত নহয় ইয়াত তলত। আচ্ছা তহঁতে এতিয়া চাহ খাবি নে ঘাঁহ খাবি? যদি ঘাঁহ খাওঁ তেতিয়াহ'লে পথাৰত যাব লাগিব। চাহ খালি ইয়াতে বহি থাকা অলপ, আনি দিছে দেই। ভাইটি চাহ আনি দিয়া, চাহ সিহঁতৰ কাৰণে। চাহৰ লগত ৰসগোল্লাও লৈ আহিবা হা। 3 কাপ, 3জন আলহী আহিছে। ঠিক আছে। কেলা কৰ আলহী আহি থাকে জানো বল থম ক'ত? হা তই কনা নেকি? ইমান ডাঙৰ জেগা আছে দেখা নাই নেকি? এই মাজত থৈ দে আকৌ। যাবলৈ জেগাই নাইচোন। ঐ চাইড দে। বাল বুঢ়া চাহ বুলি কৈ পানী আনি দিছে অ' কেলা এতিয়া মানে হেল্ল' বৰুৱা তোমালোকে অলপ বহি লোৱাচোন দেই। কথা পাতি আহিছোঁ। হেল্ল' ভাইটি সিহঁতৰ ৰসগোল্লা নিদিলি নেকি? ৰসগোল্লা এই আলহীকেইটা দিয়া নাই? কেনে গৰু মানুহ হেল্প কৰি দিলো দেখোন চব বস্তু। ভাইটি ইহঁতক এই ৰসগোল্লা দিওঁতে প্লেট দিছিলি নাই? প্লেট চালা প্লেট এটা অনাই কেনেকৈ খালী কৰি দিলে। আচ্ছা তহঁতে অহাৰ কাৰণটো কি আছিলে? ইয়ালৈ অহাৰ কাৰণটো? আপোনাৰ ছোৱালী এজনী আছে বোলে, তাকে চাব আহিছোঁ। হয় ছোৱালীজনী চাব আহিছে। হয় পিছে তহঁতৰ 3জনৰ ভিতৰত এতিয়া দৰা কোন? বিয়া পাতিব কোনে? কাম কৰি খুৱাব কোনে? আৰে কাম কৰি খুৱাব কোনে? হা ৰ তহঁতে জবাব দিয়া নাই। নহওক তহঁতেতো মোৰ এতিয়া খানা পিনা চব খালি, এতিয়া মোৰ এই গুলি খা। দাদা মই পেট ভৰিলে আৰু মই নাখাওঁ, ইয়াক দি দিয়ক। তই মোৰ একদম পেট বেয়া হৈ আছে দেই, আপোনাৰ বস্তুখিনি খাই দিলোঁ যে। ইয়াক দি দিয়ক বেটা তইতো এতিয়া খাবই লাগিব। মোক ঠগিব আহিছ? চৰে দাঁত ভাঙি দিম। চাওঁ ইয়াক একদম মাৰিয়ে দিওঁ নেকি?